প্ৰথম জনাইছোঁ ফেক্টৰীৰ অন্য এটা ভিডিঅ'লৈ টেট শিক্ষক নিযুক্তি সন্দৰ্ভত এটা ডাঙৰ খবৰ আপোনালোকক জনাবলৈ লৈছোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে জুন মাহৰ ভিতৰত 16,000 নিযুক্তি। ইয়াতে টেট শিক্ষকৰ নিযুক্তি সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। বিত্তংকৈ আপোনালোকক জনাবলৈ যত্ন কৰি আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে জুনৰ ভিতৰত 16,000 নিযুক্তি শিক্ষক নিযুক্তিৰ সন্দৰ্ভত সদনত মুখ্যমন্ত্ৰীৰ ঘোষণা। ইয়াতে গোটেইখিনি কথা আপোনালোকে দেখিবলৈ পাব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 1 লাখ নিবনুৱাক নিযুক্তি দিয়াৰ অংশ হিচাপে অহা জুন মাহৰ ভিতৰত 16,000 শিক্ষকক নিযুক্তি দিয়া হ'ব। আজি সদনত এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই। টেট উত্তীৰ্ণসকলে নিযুক্তি লাভ নকৰা বুলি বিৰোধীয়ে কৰা সমালোচনাত উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, টেট মানেই চাকৰি হ'বই নোৱাৰে। টেট উত্তীৰ্ণ হোৱা মানে চাকৰি পোৱা নুবুজায়। টেটত নিযুক্তি লাভ কৰা বহু শিক্ষকে গাঁৱলৈ যাব নিবিচাৰোঁতেও ডাঙৰ সমস্যা হৈ পৰিছে। বহু চৰকাৰী চাকৰিয়ালে এখন জিলাত থাকি আন এখন জিলাত চাকৰি কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নিয়মমতে উপায়ুক্তৰ নিয়ম অবিহনে কোনো চৰকাৰী চাকৰিয়ালে চাকৰি কৰি থকা জিলাখনৰ বাহিৰত হ'ব নোৱাৰে। বিনা অনুমতিত জিলাৰ বাহিৰলৈ গ'লে আনকি নিলম্বন কৰাৰ অধিকাৰ আছে। সংখ্যালঘু প্ৰধান এলেকাত মাদ্ৰাছা শিক্ষকৰ পৰিৱৰ্তে সাধাৰণ শিক্ষাৰ বিস্তাৰ কৰাত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে বিশেষকৈ 16,000 শিক্ষকৰ নিযুক্তিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছে আপোনালোকৰ জুন মাহৰ ভিতৰত 16,000 শিক্ষক নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আপোনালোকে দেখিবলৈ পাইছে। অসমত 3টা পৰ্যায়ত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে। গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰ, লগতে আপোনালোকৰ LP আৰু UPৰ যি DEE ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ আণ্ডাৰত যি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে, এই নিযুক্তি সন্দৰ্ভত 16,000 শিক্ষকৰ নিযুক্তি জুন মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। তো আপোনালোকে গোটেইখিনি কথা দেখিবলৈ পাইছে। আশা ৰাখিছোঁ ভিডিঅ'টোত কোৱা কথাখিনি আপোনালোকে বুজিব পাৰিছে। এই ভিডিঅ'টোত ইমানে। আকৌ আহিম এক নতুন ভিডিঅ'ৰ সৈতে। তেতিয়াহ'লে জয় অসম, ধন্যবাদ।